উঠি ৰাতিপুৱাই চকলি মুখলক শেষ কৰি আছা ৰাতি কি মূৰা জ্বলাবি হা আৰু এই চাকিখৰ কোনে জ্বলাইছি ইমান ডাঙৰ চাকিখৰত তেল মাখা শেষ হ'ব না হা ৰাতি চাকি দিব লাগিব নমো চাকি আৰু তোৰ দেউতাৰে ক'ত গেছি দেউতাৰে দেখা পাইছা নকেন মই দেউতাকতো মই দেখা নাই ঘৰৰ ভিতৰত ঘুমাই আছে নেকি চাই আছোন হা তুমি ইয়াতে বহি মদ খাই আছা সিদিনা কি কৈছিলা একো বিশেষ কাম নাথাকিলে মদ নাখাওঁ হা কি মদ খাব লগা হ'ল কি কথা ক'ব আহিছা কাম নহ'লে মই এনে মদ খাম নেকি আৰু বিশেষ আজি দেৱালী না নাই দেৱালীৰ কাৰণে এটা বিশেষ কামত মদ খাই আছোঁ দেৱালীৰ কাৰণে মদ খাই কোনোবাই ইমান ডাঙৰ বটল তুলি এক বটল মদ খাই দিছা তুমি আজি দেৱালী বুলি গম পোৱা নে নোপোৱা যদি গম পোৱা তেতিয়াহ'লে কিয় কৈ আছা লগনে ৰাতি ৰকেট উৰাব লাগিব নে নাই ৰকেট উৰাবৰ কাৰণে এটা বটল লাগিব নে নাই সেইকাৰণে বটলটো মই খালী কৰি আছোঁ হা